নমস্কাৰ। বছৰিকা পৰীক্ষা 2025 চনৰ 4ৰ্থ শ্ৰেণীৰ ইংৰাজী, গণিত আৰু অসমীয়া পেপাৰখন লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাবা। প্ৰথম মই ইংৰাজী পেপাৰখন আনিছোঁ, তোমালোকে ভিডিঅ'টো চোৱা। প্ৰথম এটা কবিতা আহে, শ্বৰ্ট কুৱেশ্যন আহে, অপজিট ৱৰ্ড আহিছে, ফিল ইন দ্য ব্লেংক আহিছে, প্লুৰেল নাম্বাৰো আহিছে, গ্ৰামাৰৰ, মেক চেণ্টেঞ্চ আহিছে, আৰ্টিকল আহিছে, খালী ঠাই পূৰ কৰাও আহে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। 5টা ট্ৰান্সলেশ্যনো আহিব, অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰা, হেণ্ড ৰাইটিং আহিব। গতিকে এইখিনি তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা। এইখন হৈছে অসমীয়া পেপাৰ। অসমীয়াৰ তেনেকৈ কবিতা আহিব, আঠশাৰী মুখস্থ লিখিবলৈ, কবিৰ নামো আহে। গতিকে তোমালোকে চাবা, শব্দ অৰ্থ আহে, উত্তৰ লিখা আহে। খালী ঠাইবোৰ কৰা, বাক্য ৰচনা, বিপৰীত শব্দ, তোমালোকে এইবোৰ ব্যাকৰণৰ পৰা পঢ়িব পাৰা। বিভিন্ন ব্যাকৰণ আহিব, কৰ্তা, কৰ্ম, ক্ৰিয়া, উদ্দেশ্য, বিধেয়, সজাই লিখাও আহে। দৰ্খাস্ত লিখিবা, তোমালোকে দৰ্খাস্ত প্ৰেক্টিছ কৰিবা। ৰচনা আহিব, যোৱাবাৰ আহিছিলে কলম, হাতী, যিকোনো এটি উৎসৱ, হাতৰ আখৰ আহিব। গতিকে এইখিনি তোমালোকে প্ৰেক্টিছ কৰি ল'বা। পাঠ পঢ়াৰ স্বত্বলিপিটো আহেই। এইখন হৈছে গণিতৰ পেপাৰ। গণিতৰ তেনেকুৱা 7টা শ্বৰ্ট কুৱেশ্যন আহিছিলে, মানিনো কৰা আহিছে 2 নম্বৰ। এনেকুৱা হৰণ অংক কৰিবলৈ আহিছে, মানে কিতাপৰ পৰা আহি তোমালোকে প্ৰেক্টিছ কৰিবা প্ৰশ্নখিনি। যোগ কৰা, বিয়োগ কৰা, পূৰণ কৰা, হৰণ কৰা, এনেকুৱাও আহে। আখৰৰ পৰা অংক আহিব, সৰল কৰা আহিব, আখৰৰ পৰা অংক আহে। তোমালোকে কিতাপৰ পৰা প্ৰশ্নবোৰ আহে, গোটেইখিনি প্ৰেক্টিছ কৰিবা। আৰু বৈদিক গণিতৰ 2 এটা প্ৰশ্ন অহা দেখা যায়।